নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এই মক্কেল কেইটাৰ ওপৰত আৰু মই ভিডিঅ' নবনাওঁ, ৰোজ নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু বাধ্য কৰালে এই মক্কেল কেইটাই। বন্ধুসকল, সঁচাকৈ কালৰো কাল, বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল। বন্ধুসকল, এই ভিডিঅ' ক্লিপটো অকণমান আপোনালোকে চাই লওক। বন্ধুসকল, আপোনালোকে দেখিলে গোটেই মুখত দাড়ি আৰু কপালত ফুট। মোৰ এনেকুৱা যেন লাগিছে মানে স্বৰ্গৰ অপেশ্বৰীজনী এই পৃথিৱীত আহি পালে। বন্ধুসকল, মই কৈছোঁ ন, মক্কেলৰ মানে অভাৱ নাই। আৰে ভাই, ইমান মানে মাইকী হ'বলৈ মন গৈছে যদি ঠিকে আছে, কিন্তু এইবোৰ মানে কাপোৰ চাপোৰ ভৰাই পিনি মেনেজ কৰিব পাৰিব, কিন্তু বাচ্চা জন্ম দিব পাৰিব জানো? সেইটোৱে আচল কথা ন। ভাবিলেই ভাল লাগে, ময়ো এদিন বিয়া পাতিম, মোৰ ল'ৰা ছোৱালী হ'ব। আৰে ভচৰিকে যোনটো বয়সত সমনীয়াৰ লগত মাৰ্বল খেলে, সি আকৌ বিয়া পাতিবলৈ চেষ্টা কৰি আছে। বেটাৰ কিন্তু চিন্তাধাৰা মানে বহুত বেলেগ ধৰণৰ, দুইটা সন্তানৰ কথা ভাবি আছে। বাহ বাহ বাহ। पढ़ाई लिखाई में ध्यान लगाओ, आईएएस बनो और देश को संभालो। সঁচাকৈ এই পৃথিৱীখনত মক্কেলৰ অভাৱ নাই। সৰুৰ পৰা এনেকুৱা ধৰণৰ কাণ্ড কি হ'ব ভৱিষ্যত একো গম গতিয়ে সিহঁতৰ মানে নাই। বন্ধুসকল, আজিকালি কিছুমান ছোৱালীবোৰৰ মানে, চবক কোৱা নাই, কিছুমান ছোৱালীবোৰৰ মেণ্টেলিটিবোৰ এনেকুৱাই মানে। আৰে গা ধুইছ, গা ধুব লাগে, সেইটো আকৌ ভিডিঅ' বনাই ভাইৰেল কৰি দিবলৈ কি প্ৰয়োজন? সিহঁতৰ চাগে বেছি খুজুতি হৈছে, মাক বাপেকৰ নাক কাণ কাটিছে, গোটেই গাঁওখনক মানে সিহঁতে বদনাম কৰাইছে। বন্ধুসকল, আপোনালোকে জানেনে, লাগিলে কাপোৰ খুলি দিব, লাগিলে লেংটা হৈ দিব, তথাপিতো মানে ভাইৰেল হ'ব লাগে। কিয়া চুচ হে ইয়াৰ। আৰু এইবোৰক ৰোজ কৰিলে মানে কিছুমানে বেয়া পায়। আৰে যোনটো বেয়া দেখিছোঁ সেইটো ৰোজ কৰিবই লাগিব ন। অসমত থাকি এজনী অসমীয়া ছোৱালী এনেকুৱা কাণ্ড কৰিলে জানো আপোনালোকৰ ভাল লাগে? বাহ বাহ বাহ, কলেজলৈ নোপোৱাৰ আগতে দেখোন আধা বাটতে দেখোন বাবু মাইনাৰ ফেমৰ ফ্ৰীটি। মজা লগাই দিয়া মিউজিক। বন্ধুসকল, আজিলৈকে ভিডিঅ' ইমানেই। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ত সকলোকে লগ পামগৈ। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু তলতে থকা বেল আইকনটোত দবাই দিব, যাতে যে আপোনালোকে মোৰ নতুন নতুন ধামাকা ৰোজ ভিডিঅ'বোৰ সকলোতকৈ আগতীয়াকৈ পাই থাকিব।